হাই, আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। আজি আমি ক'ত গৈ আছোঁ জানেনে? অকণমান পিছত জনাম। এয়া চুমি, সেইটোকে বিহু আহি পালেহি, বেছিদিন নাই আৰু। সেইকাৰণে মানে কৰ্মশালাবোৰ চবতে আৰম্ভ হৈছে। তো আমাৰ ইয়াতে আমাৰ ওচৰতে নৃত্য সাধনা বুলি স্কুল এখন আছে। নৃত্য সাধনা স্কুলৰ পৰা আয়োজন কৰা হৈছে আপোনাৰ বিহু কৰ্মশালা। মই দেখুৱাই দিছোঁ। আজি কৰ্মশালাখনৰ প্ৰথমটো দিন। বলকচোন আমি সকলোৱে মিলি উপভোগ কৰোঁ, চাওঁ কোন আহে বা কোন বা ঢুলীয়া আহিছে। আমি গ'লেহে গম পাম। গতিকে আমি চবেই চাওঁ আমি সাধনা গুৰু দুজনী। এতিয়া আজি কোন আহিব বাইদেউ? আজি আমাৰ মাজত আহিব শ্ৰেষ্ঠ বিহুৱা ঢুলীয়া পেপুৱা বিশাল। গম পালে আহকচোন। আজিৰ এই কৰ্মশালাত আমাৰ বৌ আহিছে, ছোৱালীজনীক লৈ জ্বৰ হৈ আছে। বেজি লোৱা জ্বৰ, বেলেগ জ্বৰ নহয়, তথাপিতো আহিছে। ঠিক আছে। তুমি নাচিবানে? অ' পাহৰি গৈছোঁ মই, ইনজেকশ্যন লৈছিলে তাই 5 বছৰৰ। তুমি নাচিবানে? অ'কে, কেনে নাচিবা এবাৰ দেখুৱাই দিয়াচোন। নাচি এয়া আজিৰ কৰ্মশালালৈ অকণমানি সাজি কাচি আহিছে। নাচিবা তোমালোকে? নাচি ভাল পোৱা? ঠিক আছে দিয়া। আজি 5দিনীয়া কৰ্মশালাৰ অন্তিমটো দিন। আমি এতিয়া যাব ওলাইছোঁ। এয়া সম্পূৰ্ণ ৰেডি হ'ব লাগিছে। মইতো অলপ আগতে কৈছিলোঁ আপোনালোক 5দিনীয়া কৰ্মশালাৰ আজি শেষৰটো দিন। তো কৰ্মশালাৰ মেমক সোধোঁ, মানে ইয়াতে অকল বিহুৱে শিকোৱা হৈছেনে? অকল বিহু বুলি নহয়, আমি ইয়াতে লোকনৃত্য, কাৰ্বি নৃত্য শিকাইছোঁ আৰু লগতে বিহুপুৰীয়া এটা নাম শিকাইছোঁ। ঠিক আছে, ধন্যবাদ। থেংক ইউ। এয়া কাৰ্বি লোকনৃত্য পৰিৱেশন কৰি থকাৰ সময়ত এতিয়া আধুনিক নৃত্য। তোমালোকৰ
কেনেকুৱা লাগিছে আজি লাষ্ট ইমান কিবা কিবি শিকিব পাৰিলোঁ বিহু নাজানা ছোৱালী বিহু পাৰিলোঁ বহুত শিকিছোঁ ইয়াৰ পৰা বহুত ভাল লাগিছে বেয়াও লাগিছে যে আজি এইটো নৃত্যশালাটো আমি লাষ্ট ডে আছিলে আৰু খুবেই ভালো লাগিছে ফাৰ্ষ্ট টাইম যিহেতু ইয়াতে আহি মেলি আপাৰ আছামৰ পৰা ইয়াতে গুৱাহাটীত আহি মেলি বিহু শিকিবলৈ পাইছোঁ ত' শিকিও ভাল লাগিছে। আজিলৈ ইমানেই ভিডিঅ'টো চাই ভাল পালে যে লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।